দুই ধৰণৰ মাক থাকে এক ধৰণৰ মাকে জেদ পূৰণ কৰে মাক দেউতাকে আৰু এক ধৰণৰ মাকে শাস্তি দিয়ে দুইটাই ভুল যেতিয়া সন্তানে কিবা এটা জেদ কৰে তাক আপোনালোকে বুজাব যে সেই বস্তুটো আমাক কিয় নালাগে বা সেই বস্তুটো আমি কিয় কৰিব লাগে সেই কামটো আমি নকৰো আমাক শৰ্টকাট উপায় দুটা আছে কাৰণ আকৌ কৈছো ৰাতি বেহৰবাৰী আউটপোষ্ট চাব লাগিব অৰ্ধাঙ্গিনী চাব লাগিব দুটা কাম জলদি জলদি কৰি থৈ দিও আইদাৰ আমি কিনি দিও নহলে দুটা কান্দলীয়া চৰ দিও লৰা যায় ভিতৰত চাই কান্দি থাকে দুটাৰ এটাও নকৰিব যেটো পূৰণ কৰি দিলে তাৰ মানসিকতা কি হয় আপুনি ভাবিব পাৰে সৰু লৰা বিচাৰিছে দিছে দীপক শৰ্মা কিহৰ আপত্তিটো আছে কাৰণ সেই লৰাটোৰ এটা বা ছোৱালীজনী এটা অভ্যাসত পৰিণত হ'ব মই জেদ কৰিলে মোৰ জেদৰ ওচৰত মোৰ পিতৃ মাতৃহঁতে হাৰ মানি যায় তেতিয়া 16 17 15 বছৰত আপোনাক এন্ড্ৰইড ফোন বিচাৰিব এন্ড্ৰইডটো 10000 টকীয়া নহয় 20000 টকীয়া যেতিয়া 19 20 বছৰীয়া হ'ব এখন লাগে কি লাগে বাইকে দিবা নৰা যদি কিয় জন্ম দিছিলি বাইকে যদি কিনি দিব নোৱাৰা কিয় জন্ম দিছিলি সেই প্ৰশ্নটো হি কৰিব আপোনাৰ ভুলটো ক'ত হ'ল আপুনি জেদটো সৰুতে পূৰণ কৰিছিল আৰু যদি 200ৰ বাৰে তাৰো নেগেটিভ ইফেক্ট আছে হি ক'ব যে মাই দেউতাই সদায় মোক পিটি ডাঙৰ কৰিছে তইতো মোক একো আপুনিতো একো জেদ পূৰণ কৰি নিদিলে এবাৰ ময়ো তোমাক নাচাওঁ এই দুইটাতে সমস্যা আছে সেইকাৰণে যেতিয়াই জেদ কৰে তাক বুজাও ধৰি লোৱা হ'ল মই এইটো এক্সাম্পল দি শেষ কৰিম মোৰ ভাষণ ধৰি লোৱা হ'ল এটা সৰু দামী মই ধৰি ললো এক্সাম্পল কেনেকৈ জেদটো কি কথা পাতিব 2000 টকাৰ এটা সাপোজ পুতলা বিচাৰিছে বা কিবা এটা বস্তু বিচাৰিছে 2000 টকাৰ এটা বস্তু বিচাৰিছে আপুনি হয়তো এইটো দিব নোৱাৰে বা দিব পাৰিলেও আপোনাৰ কাৰণে অলাগতিয়াল খৰচ তাক বুজাব এনেকে যে বাবা চোৱা এইটো পুতলা তুমি 500 টকাটো কিনিলে তোমাৰ সিমান দিনেই যাব এটা কাম কৰো আমি এই 500 টকাটো কি কৰো তোমাৰ যিজন বন্ধু যি স্কুলত যাব পাৰে তাক এযোৰ ড্ৰেছ কিনি দিও তাৰ মনটো ভাল লাগিব নিশ্চয় সৰু লৰা হি দিয়া টকাই দি আনে যদি স্কুলৰ ড্ৰেছ